নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিলেজ বয়ছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি এতিয়া মই 3 কিলোমিটাৰ এই ৰ'দত খোজকাঢ়ি আছোঁ, মানে ঘৰত চাইকেলো নাই, গাড়ীও নাই, একো নাই। গতিকে আমি শিয়ালা বৈষ্ণৱ মন্দিৰ আমাৰ অঞ্চলৰে জানে চবে, শিয়ালা বৈষ্ণৱ মন্দিৰৰ ওচৰৰে আহিছোঁ। এইটো শিয়ালা বৈষ্ণৱ মন্দিৰ, এইটো বনাই আছে, বনোৱা কমপ্লিট হোৱা নাই, বনোৱা কাম আৰম্ভ হৈ আছে। তাৰপিছত এতিয়া আমি গৈ আছোঁ পূৰা পখৰ ৰ'দত, এইবিলাক মানুহ আহি আছে। ইয়াত দাদা এটা পূৰা যাই আছে বিন্দাছ বাইকত, আমি পূৰা পেডেল চেল চলতা হাই। এতিয়া আমি একদম পূৰা ডোঙৰ পাৰে যাম, ডোং বুলি কয়, ডোঙৰ পাৰে যাম। এই মানুহ আহি আছে, পূৰা ৰ'দ, আপোনালোকে মোক চিনিয়ে পোৱা নাই কিজানি, মই ৰ'দত দি পূৰা কোলা হৈ গৈছোঁ। চাই থাকক, গৰমত হেলমেটটো নিপিন্ধিলেও নহয়, পিন্ধিব লাগিলেও গৰমৰ পূৰা পখৰ। দাদাহঁতে পূৰা 3-4টা মোনা লৈ যাই আছে, বজাৰত গৈছিল কিজানি। এতিয়া আমি আমাৰ দেওমনৈ ফাৰামৰ কাষেৰে গৈ আছোঁ, একদম ফাৰামৰ দক্ষিণ চাইডৰ ৰাস্তাটোৰে গৈ আছোঁ। চাই থাকক আপোনালোকে এইটো ৰাস্তাটো। এতিয়া অলপ পূৰা ঠাণ্ডা পৰিব, চেয়া মানে গছৰ তলত, সেইকাৰণে মানুহে গছ ৰুব লাগে বা উদ্ভিদ ৰুব লাগে, বাঁহেই হওক গছেই হওক, যদি ৰুৱে এতিয়া কি আৰামত আহিব পাৰিছোঁ। এইবিলাক গোটেই গছ ৰাস্তাটো চাওক, এই মাজতে অলপমান খালি ৰ'দ আছে, বাকী পূৰা চেয়া পৰি আছে। চাহ পৰি থকাৰ কাৰণে এতিয়া আহিও ভাল লাগিছে। এতিয়া পূৰা পকা ৰাস্তা দি যাবই নহয়, পকা ৰাস্তা দি গ'লে মানে একদম পূৰা ৰ'দ গছবিলাক কাটি পকা ৰাস্তা বনাইছে। এতিয়া সেইকাৰণে এনেকুৱা জংঘলৰ ৰাস্তাৰে যাব লাগে, গৰমৰ দিনত পূৰা ভাল লাগে যায়। আৰু এইখন যে দেখিছে, এইখনে হৈছে আমাৰ দেওমনৈ ফাৰ্ম, দেওমনৈ সামূহিক ফাৰ্ম। ইয়াতে পলু পোহে, তাৰপিছত পলুৰ পৰা পূৰা উৎপাদন হয়, বহুত টকা উৎপাদন হয়, চৰকাৰী কৰ্মচাৰী আছে। এইটো বাউণ্ডাৰী, এই পথাৰৰ মাজে যাই আছোঁ। মোৰ ভাইটি আছে, এইটো ভাইটি আজি পূৰা খোজকাঢ়ি লৈ আহিছোঁ। আৰু সি মানে ঘৰত পেচাব কৰিব গ'লেও সি পাৰিলে বাইকখন লৈ যায়, চাইকেলখন লৈ যায়, কিন্তু আজি মোৰ লগত উপায় নাই, সি চাইকেল এই চৰণ শৰ্মা। কিন্তু ইয়াৰ পূৰা মোনা চোনা দি দিছোঁ তাক, মানে বডিটো অলপ কম হ'ব লাগে তাৰ, সেইকাৰণে। এতিয়া আমি আহি আছোঁ এইটো ৰাস্তা, পূৰা একদম জংঘলৰ ৰাস্তা, পথাৰৰ মাজৰ ৰাস্তা। এইটো চাওক, এইটো ৰাস্তা দি যাম আমি, একদম পূৰা পিলপিলীয়া ৰাস্তা, পিলপিলি গাড়ীত যাব লাগে ৰাস্তা, এইটো পিলপিলীয়া। এটা সাপ চাপ সোমাই থাকিব এইবিলাক ৰাস্তাত, মানে এই গৰমৰ দিনৰ সাপ চাপবিলাক পৰি থাকে, সেইকাৰণে অলপ চাই চিন্তি যাব লাগিব। পথাৰৰ মাজত আছোঁ, বঢ়িয়া একদম মিহি হাৱা মাৰি আছে, একদম বতাহ, ধুনীয়া বতাহ, তাৰমানে একদম নেচাৰেল এচি, যিটো আমি নেচাৰেল এচি বুলি কওঁ, সেইটো মাৰি আছে। এই চুলি উৰি গৈছিলে মোৰ, এয়া পূৰা বতাহ, একদম তুষাৰ বতাহ মাৰি আছে বুলি বৰ ভাল লাগিছে। এই গৰুবিলাকে সেইকাৰণে পূৰা ঘাঁহ চাহ খাই আছে বতাহত, বৰ আৰাম পাইছে সিহঁতে। এইফালে তলত ডিগ্ৰী পানী, ওপৰত ডিগ্ৰী বতাহ, মাজতে ঘাঁহখিনি একদম পূৰা দগৰি খাইছে। আৰু কিজানি হাল বাই দিনটো কষ্ট কৰি আছে, ৰাতিপুৱাৰ পৰা কিজানি পূৰা কষ্ট হৈছে গৰুকেইটাৰ, সেইকাৰণে পূৰা ঘাঁহ খোৱাত ব্যস্ত হৈ যায়। ভাই কেঁচা আহোঁ, ঠিকছে খাওঁ হা। এইবিলাকে আমাৰ গাঁৱলীয়া এৰিয়া, এইবিলাক সৰু সুৰা পদূলি। হেঙাৰ আছে আকৌ, মানে ছাইডত পৰি নাযোৱাৰ কাৰণে এনেকৈ ধৰিব পাৰি হেঙাৰ। খেতি বাতি কৰিলে ইয়াতে গৰু চৰু নোহোৱাৰ কাৰণে হেঙাৰ দিছে। সেয়াই আৰু, গাঁৱৰ পৰিৱেশটো ক'ত পাব আপোনালোকে টাউনত, গতিকে গাঁৱত থকাটো একদম বেছি জৰুৰী। কিন্তু আকৌ যাৰ মাটি বাৰী নাই, কোনো গাঁৱত থাকিব, আহি কোনে দিব জেগা। এইবিলাক কলৰ বাগানৰ মাজে এইফালে আকৌ কঠীয়া পাইছে। ইয়াত কিছুমান জেগাত একদম কঠীয়াবিলাক পূৰা বানপানীয়ে মাৰি দিছে। এবাৰ মানুহৰ খেতি কি হয় নাজানো, কিছুমানে এতিয়া কঠীয়া আকৌ পাৰিছে, কিন্তু ঠিক নাই। এইখন হৈছে একদম গাহৰি গঁৰাল আছিল, কিন্তু এতিয়া কিজানি নাই গাহৰি। ফাৰ্ম বনাইছিল, বৰ ধুনীয়াকৈ বনাইছিল, পূৰা লোহাৰ ফ্ৰেম দি বনাইছিল, কিন্তু এতিয়া অৱস্থা বেয়া। আমি আহি শৰাই ঘাট দলং পালোঁ। কি জেগাত লেট্ৰিন কৰি থৈছে এইটো গৰুটি, একদম তাৰমানে পিয়ৰ জেগাত। বৰষুণ দিলে তলত পৰিলে মাছে খাব।
এনেকুৱা আৰু ছাগলীটো গৰমত ধৰি একেবাৰে উহা খৰ উহা লৈছে ইয়া পুৰা মাৰা পুৰা খৰ উহা লৈ আছে। এতিয়া আমি গৈ 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 পাম দেওমুনেই হাইৱেটো পাম, মানে শ্বৰ্ট কাটিং ৰাস্তা আৰু শিয়ালা বৈষ্ণৱ কাষেদি আছোঁ। চেপা কোনোবাই মাছ পুৰা মাছ খাই আছে এইকেইটা দিন। এতিয়া আৰু এয়া আমি এতিয়া মানুহৰ নঙলা উঠিলোঁ, এইটো ঘৰৰ মানুহৰ ঘৰৰ কাষেদি আহি আছোঁ। আহি কাৰ নঙলাত উঠছোঁ কি উঠছোঁ ক'ব নোৱাৰোঁ, মুঠতে শ্বৰ্ট ৰাস্তা দি আহি আছোঁ আৰু চেৰা ৰাস্তা দি। এৰিয়া এইটো ৰাস্তা দি আহি থাকোঁতে এটা বৰদেউতা লগ পালোঁ। এইটো বৰদেউতা পূৰা খেতিত ব্যস্ত হৈ আছে, দা চা লৈ আছে খেতিৰ কাৰণে। অ' বৰদেউতা এবাৰ খেতিৰ লাইন কেনে? খেতিৰ লাইন কেনেকুৱা? ভালনে? কঠীয়াটো মাৰা নাই? কঠীয়া দুইটোপা মাৰিলা। হয় নেকি? অঁ, আৰু আছে দেচোন। অঁ অঁ, আকৌ নতুনকৈ পাৰা গৈছে কঠীয়া। অঁ, এতিয়া বৰ্তমান আকৌ তাতে লাগি আছে। অঁ, তোমালোকৰ? আমাৰ এনেকৈ এই মাছি কঠীয়া মাছি আমাৰো। অঁ, আকৌ নতুনকৈ ছিটিছি। আচ্ছা, এই বৰধানৰ কঠীয়া? বৰধান। অঁ, আকৌ এই পুৰণা খেতি লগা হ'ল মানুহক। পুৰণা খেতি আহি গ'ল এইবাৰ মাৰ্কেটত পুৰণা আহি গ'ল। মাৰ্কেট মহালক্ষী ভাবছি মোক ইচ্ছা আৰু তহঁতকো দিম জলপান। মাই ইণ্ডিয়া দাহি কিনি খচ এতিয়া মোক খাতি কৰিব লগা হৈছে। হয়নে নহয়? অঁ, মহালক্ষী কৈছে মোক খাতি কৰিব লাগিব ৰ। এতিয়া কি এই হেৰি 40 মোন একেদিনা বেচিছে সেই বাদ ডাঙৰ। অঁ, বৰ মেকুৰী ধান। অঁ, এতিয়া পিছে আকৌ সেই মাল আকৌ নতুনকৈ আহিব লাগিব। দিয়া পিছে বৰদেউতা। আচ্ছা আচ্ছা, আজিলৈকে ইমানে আছিল, বাই বাই।